এতিয়া টাটা মটৰছৰ পৰা আমি দুটা অত্যাধুনিক আপুনি পিকআপ আমি লঞ্চ কৰিছোঁ। এটা হৈছে আপোনাৰ যোদ্ধা 2 টন। এইটো আপোনাৰ পিকআপ ছেগমেণ্টৰ চবতকৈ আপোনাৰ হায়েষ্ট কেপাচিটি মানে থকা আপোনাৰ পিকআপ হয়, যোনটো আপোনাৰ 2 টন কেপাচিটি আপোনাৰ লোড উঠাব পাৰিব। ইয়াৰ আপোনাৰ এই যোদ্ধাখন যোনখন আহিব তাৰ আপুনি এতিয়া আমি লুকছটো একদম পূৰা নতুন অত্যাধুনিক লুকত আহিছে। এইটো আপোনাৰ অলমষ্ট মানে আপোনাৰ পাৰ্চনেল SUV ছেগমেণ্টৰ লুক এটা পাব। ইয়াত আপোনাৰ ইভেন আপোনাৰ দুটা কালাৰো আছে, এটা হোৱাইট কালাৰ আৰু এটা আপোনাৰ নীলা কালাৰৰ। চ' আপুনি অলৰেডি আপোনালোকে দেখা পাইছে গাড়ীখনৰ আপোনাৰ লুকটো একদম আমি বহুত ধুনীয়া কৰি বনাইছোঁ, যাতে আপোনাৰ কাষ্টমাৰে চিন্স আজিকালি কাষ্টমাৰ ডিমাণ্ড হয় যে তেওঁলোকে ভাল লুক থকা গাড়ী বিচাৰে। চ' সেইটো হিচাপত আমি এই যোদ্ধা 2 টনটো উলিয়াইছোঁ। ছেকেণ্ড আমাৰ গাড়ীখন হৈছে আপোনাৰ ইণ্ট্ৰা V50। অলৰেডি আমাৰ দুখন গাড়ী আছে, ইণ্ট্ৰা V30 আৰু V10, আৰু এইখন আপোনাৰ তাতকৈ আপোনাৰ 1.5 টন কেপাচিটিৰ আপোনাৰ এখন ছেগমেণ্টৰ গাড়ী হয়। ইয়াৰে আমি টাৰ্গেট কৰিছোঁ যে আমাৰ যোনবোৰ কাষ্টমাৰ অলৰেডি আছে, তেওঁলোকে যোনবোৰ কাষ্টমাৰ বহুতে আপগ্ৰেড কৰিব খোজে, কিন্তু হ'ব পাৰে তেওঁলোকে পিকআপ মানে যোনটো আপোনাৰ যোদ্ধা মানে পিকআপ গাড়ী আপোনাৰ নিকিনি পেলাই তেওঁ তাতকৈ চ' সেইটোৰ আপোনাৰ গেপটো আমি মিলাবৰ কাৰণে আমি এই ইণ্ট্ৰা V50 গাড়ীখন লঞ্চ কৰিছোঁ। ইয়াৰ চবতকৈ ডাঙৰ এডভান্টেজ হৈছে যে ইয়াৰ ডালাটো আপোনাৰ চবতকৈ দীঘল হয়। এইটো ছেগমেণ্টৰ চবতকৈ দীঘলৰ আপোনাৰ ডালা হয়। চ' আপুনি ইয়াৰ চবতকৈ হায়েষ্ট লোড কেপাচিটি কাষ্টমাৰ উঠাব পাৰিব। আৰু আমি আশা কৰোঁ যে কাষ্টমাৰে আমাৰ এই দুটা যোনটো আমাৰ অত্যাধুনিক পিকআপ লঞ্চ কৰিছোঁ সেইটো চবেই ভাল পায়।